নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। এতিয়া মানে মই এখন ৰুটি আৰু ভাজি বনাম। আমাৰ ঘৰত কাম কৰা মানুহ আছে, তেওঁলোককো দিম আৰু আমিও খাম লগতে। আৰু তেওঁলোকৰ কাৰণে ভাতো বনাম পিছত। আমাৰ আজি মানে আমাৰ গাঁৱৰে এখন উপনয়ন আছে, আমি তালৈ যাম। তাৰে কিছু মুহূৰ্ত আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু আমাৰ ভাষাত, গাঁৱলীয়া ভাষাত, কথিত ভাষাত আমি লগুণদিয়নী বুলি কওঁ। তাৰে কিছু মুহূৰ্ত দেখুৱাই আছোঁ, চাই থাকিব। দি দিলোঁ আৰু জলকীয়া দি দিলোঁ। মই হাতে দিয়ে ভিডিঅ' কৰিব লগা হৈছে, সেইকাৰণে ভালকৈ নাজানো ভিডিঅ' কৰিবা। এতিয়া এই ফুলকবি আৰু আলু এই ভাজিটো ইয়াতে দি দিলোঁ। অলপ মানে ট্ৰাই কৰি আছোঁ মই, কেনেকৈ মানে হাতেদি মোবাইলটো ধৰি কিনে লৈ ভিডিঅ' কৰিব পাৰি। ভিডিঅ'টো মোৰ কেনে আহিছে মনতে কৈ দিব কমেণ্ট কৰি। এতিয়া ইয়াতে হালধি দি দিম। অলপ হালধি দি দিলোঁ। ফাৰ্ষ্ট টাইম ভিডিঅ' না, লাজো লগাই কথা বা এনে কথা কওঁ মই বহুত, কিন্তু ভিডিঅ'টো কৰিলে মোৰ মুখৰ পৰা কথাই ওলাই নাই। আকৌ কি কওঁ কি নকওঁ ভাবি নেকি, কথিত লিখিত দুটা মিক্স হৈ যায় আৰু। আমি কথিত মানুহ না, কথিত মানুহ হ'লেও বহুতে জানে লিখিত ক'ব ভালদৰে, মই ইমান নাজানো। মোৰ মানে লিখি যাওঁতে ক'লেও কথিত হ'লে এটা নহয় এটা শব্দ। আচলতে যাৰ যোনটো ভাষা সেইমতে ভিডিঅ'টো বনাব লাগে। মোৰ যিহেতু কথিত কওঁ, মই সৰুতে কথিত কৰি ডাঙৰ হৈছোঁ, সেইকাৰণে মই আচলতে কথিততে ভিডিঅ' বনাব লাগে। কিন্তু কথিত ক'লে কিছুমান মানুহে বুজি নাপায় না, মানে লিখিত ক'ব লগা হৈ যায় মোৰ। আলু ভাজি আৰু ফুলকবি ভাজি, মানে আলু আৰু ফুলকবি দুটা মিক্স। মায়ে ইয়াতে অলপ আটা মাৰি থৈছে মায়ে, পুৰি বনাম। অলপ ভাজিখিনি ভাজি লওঁ ৰ'ব মই, নহ'লে আৰু ভিডিঅ' বনাই থাকোঁতে দৈ যাব, ভাজিও হয়, গালি খাব লাগিব তাৰপিছত। আপোনালোকক অলপ পিছত লগ পাই আছোঁ। যিখিনি গেছটো ল' কৰি কিনে এখন ঢাকনি মাৰি দিম, তেতিয়া সোনকালে সিজিব, নহ'লে সিজোতে বহুত দেৰি লাগে না। গেছটো ল' কৰি দিছোঁ যাতে জ্বলিও নাযায়, হৈও যায় ভাজিখিনি। এতিয়া মই ৰুটি বেলোঁ, আপোনালোকক মোৰ ৰুটি অসমৰ মেপ হয় না ভাৰতৰ মেপ হয় দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া মই আটাখিনি এনেকৈ অলপ মাৰি লৈছোঁ আৰু মায়ে মাৰিছে, তথাপিও অলপ মাৰি দিছোঁ। সৰু সৰু পুৰি বনাম, সেইকাৰণে অলপ আটাই মাৰিছোঁ। এতিয়া মই ৰুটিখিনি লাৰু কৰি আছোঁ, এনেকৈ অলপ লাৰু কৰি ল'ম। এনেকৈ গোল টাইপত অলপ হ'ব লাগিব, গোল হ'ব লাগে, গোল নহয়ে। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই ৰুটি বেলি আছোঁ, আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। অলপ ৰিফাইন দিলোঁ যাতে ৰুটিটো লাগি নধৰে।
এটা ৰুটিৰ লাড়ু লৈ ল'লোঁ ৰিফাইনখিনি এনেকৈ পিহি দিলোঁ ৰুটিৰ লাড়ুটো দিলোঁ গোল নহ'লে গাইছ দেখাই আছোঁ ৰ'ব আপোনালোকক কি ৰুটি বেলিছোঁ মই চাওকচোন মোৰ ৰুটি মই কৈছোঁ না মোৰ অসমৰ মেপে হয় না এতিয়া ভাৰতৰ মেপে হয় না ক'ৰ মেপে হয় ধৰবা নৰি এইখন হৈ গ'ল আৰু এখন বেলি দেখাম আপোনালোকক আমাৰ মাৰ বঢ়িয়া গোল হয় যিমান চেষ্টা কৰিলে মোৰ গোল নহয় আপোনালোকে যদি ৰুটি গোল কৰা কিবা টিপ জানে আকৌ জনাবচোন কমেণ্ট কৰি এইখন অলপ ৰুটি টাইপৰ হৈছে আৰু গোল গোল হোৱা নাই তথাপিও ৰুটি বুলি ক'ব পাৰি એટલે মোৰ ভাজিখিনিও মোটামুটি হৈয়ে গ'ল গেছটো ল' কৰি দিব আৰু ঢাকনি এখন মাৰি দিব সোনকালে সিজি যায় তেতিয়া এইখন বেলি লৈ কিনে আপোনালোকক লগ পাই আছোঁ গাইছ ৰুটি বেলি আছোঁ এখানো গোল কৰিব পৰা নাই এখন অলপ গোল হৈছে ৰ'ব দেখাই আছোঁ আপোনালোকক চাওক অলপ গোল হৈছে ৰুটি পুৰিবৰ কাৰণে কেৰাহী লৈ লওঁ কেৰাহীটোত মায়ে ইয়াতে থৈয়ে দিছে কেৰাহীটো কেৰাহী পাতি দিলোঁ কেৰাহীটো অলপ গৰম হৈ লওক তাৰপিছত ৰিফাইন দি দিওঁ এতিয়া গৰম হৈ গ'ল এতিয়া ৰিফাইন দি দিওঁ কেৰাহীত যিহেতু মোৰ বেছি ৰুটি নাই সেইকাৰণে অলপেই ৰিফাইন দিছোঁ হ'লেও ৰিফাইনখিনি অলপ গৰম হৈ লওক তাৰপিছত মই ৰুটি পুৰি আছোঁ ৰুটিখন দি দিলোঁ ৰ'ব মোৰ মানে আজি কেমেৰা ধৰি দিয়া মানুহ নাই ভাইটিও গৈছে স্কুলত সেইকাৰণে মই নিজে কেমেৰাটো ধৰিব লগা হৈছে আৰু দিব লগা হৈছে ৰুটি কিন্তু ফুলিছে গাইছ মোৰ ৰুটি মানে বেলিব নাজানিলেও গোটেই বেয়া হোৱা নাই হ'লেও গোল হৈছে অলপ ইফালে ভাজিলে চোৱাই নাই ভাজিও হৈছে ৰেডি চব আলু চালু ফুলকবি চব সিজি গৈছে ভাজি ৰেডি গেছ বন্ধ ইফালে ৰুটিখন দি দিওঁ ৰ'ব আপোনালোকক দেখাই আছোঁ গ'ল এখন এইবিলাক ৰুটি মানুহক দিব পৰা ৰুটি নহয় আলহী আহিলে দিব পৰা ৰুটি নহয় কিন্তু মানে ঘৰত খাব পৰা ঘৰৰ মানুহক আৰু দিব পাৰি আৰু ঘৰৰ মানুহে খাব পাৰে চাওকচোন এখন সৰু এখন ডাঙৰ এখন কিবা বুলি কওঁ এতিয়া এখন কিবা এখন আৰু অলপ ডাঙৰ এনেকুৱা হৈছে ৰুটিবিলাক ভাজি হৈ গ'ল এতিয়া আমি খাওঁ
এতিয়া উপনয়ন আছে আমি একেবাৰে উপনয়ন খাবলৈ যাম তাৰে কিছু মুহূৰ্ত আপোনালোকক আৰু এই ব্ৰইলাৰ মাংস এতিয়া ৰান্ধি কিনে কাম কৰা মানুহবিলাকক খাব দিম আৰু আমি ৰাতি খাম যিহেতু আমাৰ এতিয়া উপনয়নৰ খানা আমাৰ মাহঁতে পানী তুলিবলৈ যাব এতিয়া আয়তীসকলে পানী তুলিবলৈ গৈ আছে আমাৰ গাঁৱৰ ওচৰতে টিহু নদীৰ ঘাটটো আছে তাতে পানী তুলিব মায়ে পানী তুলিবলৈ যাওঁতে দুটামান ক্লিপ ৰাখি থৈছিল সেইবাবে মই পানী তুলিবলৈ যোৱা পৰ্বটোও আপোনালোকক অলপ দেখুৱাই দিলোঁ এতিয়া মাহঁতে পানী তুলি আহি পালে এনেকুৱা এটা নিয়ম আছে এনেকৈ মাকক 3 বাৰ ভিক্ষা খুজিব লাগে উপনয়নৰ যিটো মন্ত্ৰ সেইটো লগুণ লোৱা ল'ৰাজনক পুৰোহিতে আৰু দেউতাকে কোনেও নুশুনাকৈ শিকাই থাকে লগুণ লোৱা ল'ৰাজনক গা ধোৱাৰ আগতে এনেকৈ নখ খামাব লাগে এইটো এটা আমাৰ ইফালৰ নিয়ম এতিয়া দৰাজনক মাকে মাহ হালধি ঘঁহি দি আছে গাত আৰু যিটো পানী তুলি আনিছিল নদীৰ পৰা সেই পানীটোৰে দৰাজনক এতিয়া গা ধুৱাই দিব একদম বিয়া দিনাহে কৰিব আৰু মৰমতে বায়ে হও নাজি তোমাৰ ধৰি চুইছে না খুচি হৈছে আৰু আৰে তই মুখলি কি মালা গৰম পানী ৰচনা কৈছে আমিও এতিয়া ভাত খাই ল'লোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব ভিডিঅ'সমূহ চাই কেনে পালে ধন্যবাদ